নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আপোনালোকে মূল্যবোধ শিক্ষাৰ ওপৰত মোক নোট সুধিছিল, কিন্তু সেই চেপ্টাৰটোৰ মোৰ হেণ্ডমেড নোট নাই। কিন্তু আপোনালোকৰ যথাৰ্থভাৱে শিক্ষাদান হোৱাকৈ মই এখন কিতাপৰ পৰা এই চেপ্টাৰটোৰ কুৱেশ্যন এনচাৰবোৰ ভালদৰে বিচাৰি উলিয়াই আনিছোঁ, যাতে আপোনালোকে ভালদৰে এক্সামত লিখিব পাৰে। এই প্ৰশ্নবোৰ যথেষ্ট উন্নতমানভাৱে ইয়াত আছে, গতিকে এই প্ৰশ্নবোৰ আপোনালোকে চাই লওক আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ, ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল? তো উত্তৰ মূল্যবোধ। 2 নম্বৰ, প্ৰথম অৱস্থাত মূল্য শব্দটো কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল? এইটো বহুত ইম্পৰ্টেণ্ট। তো এইটো অৰ্থনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল। 3 নম্বৰ, নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ মৰেল শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে? এইটো লেটিন ভাষাৰ মৰিছ শব্দৰ পৰা উৎপত্তি হৈছে। এইটো ইম্পৰ্টেণ্ট হয়। তো 4 নম্বৰ, মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ কি? তো উত্তৰ মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ বস্তুনিষ্ঠ নহয়, ই ব্যক্তিনিষ্ঠ হয়। মানে বস্তুৰ ওপৰত নিৰ্ভৰ নকৰে, ই ব্যক্তিৰ বিশেষে গুৰুত্বপূৰ্ণ। 5 নম্বৰ, ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে? তো ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে 84 বিধ মূল্যবোধ চিনাক্ত কৰিছে। এতিয়া প্ৰকৃততে মূল্যবোধ কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়? উত্তৰ, মানুহ সামাজিক জীৱ, গতিকে কেৱল ব্যক্তিৰ প্ৰয়োজন পূৰণ ধাৰণাৰে মূল্যবোধক বিচাৰ কৰিব নোৱাৰি। ব্যক্তিৰ প্ৰয়োজন পূৰণ কৰা বস্তুক মূল্যৱান নহয় বুলি অৱশ্যে ক'বও নোৱাৰি, কিন্তু ব্যক্তিৰ প্ৰয়োজন পূৰণে যদি আনৰ অপকাৰ কৰে বা সামাজিক জীৱনত অনিষ্ট সাধন কৰে, তেনেহ'লে তেনে কাৰ্যৰ কোনো ধৰণৰ মূল্য আছে বুলি ক'ব নোৱাৰি। প্ৰকৃততে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয়। সহজ অৰ্থত মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্ৰণ কৰাৰ বাবে কিছুমান নীতি আৰু আদৰ্শ, যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যোগেদি আয়ত্ত কৰে। তো 2 নম্বৰৰ কাৰণে এইখিনি ইম্পৰ্টেণ্ট হয়। তাৰপিছত 4 নম্বৰ, এইকেইটা ইম্পৰ্টেণ্ট সেইকাৰণে মই বাছি দিছোঁ। 4 নম্বৰ, সহজ অৰ্থত মূল্যবোধ মানে কি? তো মানুহৰ জীৱনৰ কিছুমান নিৰ্দেশিকা নীতি হৈছে মূল্যবোধ, যিয়ে মানুহৰ দৈহিক মানসিক উন্নতি তথা সমাজৰ কল্যাণৰ বাবে হিতকৰ। সমাজত প্ৰচলিত ধৰ্মীয় বিশ্বাস, জীৱন দৰ্শন, নৈতিক আদৰ্শ, ৰাজনৈতিক আদৰ্শ, আচাৰ ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্যাৱলী আদি এই সকলোবোৰকে মূল্যবোধকো সামৰি লয়। তো 5 নম্বৰ, মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু কি কি? এইটো 4 নম্বৰৰ কাৰণে বহুত আহি থাকে। তো উত্তৰ, মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই 4টা বিশেষ আচৰণৰ কথা চিনাক্ত কৰিছে। সেইকেইটা হ'ল: ক, যুক্তিনিষ্ঠতা, শিশুৱে সন্মুখীন হোৱা বিভিন্ন পৰিৱেশ যুক্তিনিষ্ঠভাৱে বিচাৰ বিশ্লেষণ কৰা। খ নম্বৰ, পৰোপকাৰিতা, অন্য মানুহৰ দুখ সুখৰ প্ৰতি সহানুভূতিশীল হোৱা আৰু প্ৰয়োজন সাপেক্ষে সহায় কৰা। 3 নম্বৰ, দায়িত্ববোধ, সমাজত নিজৰ দায়িত্ব সম্পৰ্কে সচেতন হোৱা আৰু নিজে কৰা কামৰ ভুল ত্ৰুটিসমূহ স্বীকাৰ কৰি লোৱা। 4 নম্বৰ, নৈতিক স্বতন্ত্ৰতা, নিজস্বভাৱে কোনো এক নৈতিক সিদ্ধান্ত লোৱাৰ ক্ষমতা, আনৰ লগতে আলোচনা কৰিও এনে ধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব ব্যক্তিয়ে নিজে স্বীকাৰ কৰি লোৱাৰ মানসিকতা। তো এইটো অলপ লং কুৱেশ্যন হয়। 3 নম্বৰৰ কাৰণে, আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবোধ মানে কি? বুজাই লিখাম। তো আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মানুহ অন্য জীৱ জন্তুতকৈ শ্ৰেষ্ঠ হোৱাৰ কাৰণ এই যে মানুহৰ আধ্যাত্মিকতা আছে। ভাৰতীয় সমাজ সংস্কৃতিত আধ্যাত্মিকতাৰ স্থান অতি শীৰ্ষত। অৱশ্যে আধ্যাত্মিক মূল্যবোধৰ ওতঃপ্ৰোতৰ লগত ধৰ্মীয় মূল্যবোধৰ সম্পৰ্ক আছে। ভাৰতবৰ্ষত বেদ উপনিষদ আদি যুগৰ পৰাই বহুতো মনীষীয়ে আধ্যাত্মিক মূল্যবোধৰ চিন্তালৈ অবিস্মৰণীয় অৱদান আগবঢ়াই আহিছে। তাৰপিছত পেৰেগ্ৰাফ চেঞ্জ কৰি লিখিবা। আদৰ্শবাদী দাৰ্শনিকসকলৰ মতবাদসমূহ আধ্যাত্মিক মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত। আধ্যাত্মিক মূল্যবোধে বস্তুবাদী জগতখনৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে মন বা আত্মাৰ বিকাশৰ ওপৰতে গুৰুত্ব দিয়ে। মনৰ নাইবা আত্মাৰ বিকাশকে মানুহক উচ্চ স্তৰলৈ নিব পাৰে আৰু প্ৰকৃত সুখ অনুভৱ কৰাব পাৰে। আনহাতে বৰ্তমান যান্ত্ৰিক সভ্যতাই মানুহক বস্তুবাদী জগতখনৰ প্ৰতি বেছিকৈ আকৰ্ষণ কৰাৰ ফলত আধ্যাত্মিক মূল্যবোধৰ অৱক্ষয় ঘটিছে। ফলত আজিৰ সমাজখন হৈ পৰিছে বিশৃংখল, কোলাহলপূৰ্ণ, দুৰ্নীতিপৰায়ণ আৰু অনৈতিক। আধ্যাত্মিক মূল্যবোধৰ বিকাশ হ'ব তেতিয়াহে যেতিয়া মানুহে মানুহক ভাল পাবলৈ শিকিব আৰু মানুহৰ মাজত সহযোগিতা, অহিংসা ভাৱ, ভক্তি, সংযম, উদাৰতা আদি বৃদ্ধি পাব। তেতিয়াই আধ্যাত্মিক মূল্যবোধে গা কৰি উঠিব পাৰিব বুলি আশা কৰিব পাৰি। তো নেক্সট কুৱেশ্যন, নন্দনতান্ত্ৰিক মূল্যবোধে কি কি বিষয়ে সামৰি লয়? চমুকৈ আলোচনা কৰা। তো নন্দনতান্ত্ৰিক মূল্যবোধক সৌন্দৰ্যবোধ বুলিও অভিহিত কৰিব পাৰি। নান্দনিক বা সৌন্দৰ্যবোধ সম্পৰ্কে দাৰ্শনিকসকলে বিভিন্ন দৃষ্টিভংগী গ্ৰহণ কৰা দেখা যায়। দাৰ্শনিক প্লেটোৰ মতে সকলো বস্তুৰে এক ঐশ্বৰিক সৌন্দৰ্য আছে। আমি মাত্ৰ ঐশ্বৰিক ধ্যান ধাৰণাৰ যোগেদি সেই সৌন্দৰ্য উপলব্ধি কৰিব পাৰিব লাগিব।
পৃথিৱীত থকা সকলো বস্তুৰে সৌন্দৰ্য আৱিষ্কাৰ কৰিবলৈ আমি সক্ষম হ'ব লাগে। মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ বস্তুনিষ্ঠ নহয়, ব্যক্তিনিষ্ঠ হয়। নন্দনতান্ত্ৰিক মূল্যবোধ কেৱল ইন্দ্ৰিয়গ্ৰাহ্য বস্তুৰ ক্ষেত্ৰতে প্ৰযোজ্য, অপাৰ্থিৱ বস্তুৰ ক্ষেত্ৰত তাক প্ৰয়োগ কৰিব নোৱাৰি। কিন্তু মানুহে সকলো ধৰণৰ ভাল কাম বা ঘটনা বা ধাৰণাক মূল্য দিয়ে, সেইবাবে এইবোৰ নান্দনিক মূল্যবোধ বিচাৰি পোৱা যায়। মানৱ জীৱনৰ তিনিটা মূল্যবোধ হৈছে সত্য, শিৱ আৰু সুন্দৰ। এই সুন্দৰৰ মূল্যবোধ হৈছে নন্দনতান্ত্ৰিক মূল্যবোধ। নন্দনতান্ত্ৰিক সৌন্দৰ্যই মানুহক শান্তি প্ৰদান কৰে আৰু জীৱনটো সুন্দৰ কৰি তোলে। জীৱন্ত বা জড় এই সকলো বস্তুৰে নন্দনতান্ত্ৰিক মূল্যায়ন হ'ব পাৰে। মানুহৰ সকলো কাৰ্য একেটা চকুৰে চালেও মনোযোগৰ বেলেগ বেলেগ বিন্দুৰ পৰা বেলেগ বেলেগ পৰ্যায়ত মূল্যায়ন কৰা হয়। গতিকে মনোযোগী হৈছে নন্দনতান্ত্ৰিক মূল্যবোধৰ মূল চাবিকাঠি। তো তোমালোকে ভয় খাব নালাগে, এইবোৰ ডাইৰেক্ট কিতাপতো এনেদৰে আছে। গতিকে মই ভালদৰে পঢ়ি শুনি এইখিনি তোমালোকলৈ আগবঢ়াই আনিছোঁ। গতিকে তোমালোকে এইখিনি ফ'ল' কৰিব পাৰা। তো নেক্সট কুৱেশ্যন, নৈতিক মূল্যবোধৰ ধাৰণা কি কি কথা সামৰি লৈ আলোচনা কৰা। তো উত্তৰ, নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ মৰেল শব্দটোৰ উৎপত্তি হৈছিল লেটিন ভাষাৰ মৰিছ শব্দটোৰ পৰা, যাৰ অৰ্থ হৈছে আচাৰ ব্যৱহাৰ বা লোকাচাৰ। নৈতিকতাৰ লগত সামাজিক নীতি নিয়ম আৰু আদৰ্শ জড়িত হৈ থাকে। মানুহে কেতিয়াও জন্ম লাভ কৰিয়ে সামাজিক ধাৰণাসমূহ আয়ত্ব নকৰে। তদুপৰি অকল জন্মগত প্ৰবৃত্তিসমূহে মানুহক সামাজিক জীৱ হিচাপেও গঢ়ি তুলিব নোৱাৰে। সেয়ে জন্মগত প্ৰবৃত্তিসমূহৰ সংশোধনৰ প্ৰয়োজন। তাৰ বাবে মানুহক লাগে উচ্চ মূল্যবোধ, উচ্চ আদৰ্শ আৰু মনোভাৱ। নেক্সট পেৰেগ্ৰাফ চেঞ্জ কৰিবা। নৈতিকতা সমাজৰ ৰীতি নীতি মানি চলাটো বুজে। নৈতিক মূল্যবোধে মানুহক প্ৰভাৱিত কৰে বাবে সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক, প্ৰশাসনিক আদি সকলো ক্ষেত্ৰতে ইয়াৰ প্ৰতিফলন ঘটে। শিশুৰ নৈতিক বিকাশৰ বাবে কিছু বাস্তৱিক ব্যৱস্থা লোৱাৰ কথা সকলোৱে উপলব্ধি কৰিছে। মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই 4টা বিশেষ আচৰণৰ কথা চিনাক্ত কৰিছে। সেইকেইটা হ'ল যুক্তিনিষ্ঠতা, পৰোপকাৰিতা, দায়িত্ববোধ আৰু নৈতিক স্বতন্ত্ৰতা। তো 2 বা 3 নম্বৰৰ কাৰণে এইখিনি উপযুক্ত হয়। অন্য ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ যিবোৰ পৰীক্ষাত আগতেও আহিছে, ৰিপিট হৈ থাকে, সেইবোৰ দিছোঁ মই। 1 নম্বৰ, মূল্যবোধ শিক্ষা নামৰ প্ৰবন্ধটিৰ লেখক কোন? তো ডক্টৰ দুলুমণি গোস্বামী। 2 নম্বৰ, নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ কি? 2015 চনতো আহিছিল। তো উত্তৰ, মৰেল। 3 নম্বৰ, মৰেল শব্দটোৰ উৎপত্তি ক'ৰ পৰা হৈছে? তো উত্তৰ, লেটিন ভাষাৰ মৰিছ শব্দটোৰ পৰা। 4 নম্বৰ, লেটিন ভাষাৰ মৰিছ শব্দটোৰ অৰ্থ কি? তো উত্তৰ, লেটিন ভাষাৰ মৰিছ শব্দটোৰ অৰ্থ হৈছে আচাৰ ব্যৱহাৰ বা লোকাচাৰ, যিটো 2014 আৰু 2016তো আহিছে। তো 5 নম্বৰ, ব্যক্তিয়ে মূল্যবোধ কিহৰ পৰা আয়ত্ত কৰে? তো উত্তৰ, শিক্ষা আৰু সামাজিক পৰিৱেশৰ পৰা ব্যক্তিয়ে মূল্যবোধ আয়ত্ত কৰে। এইটো 2013 আৰু 2015 আহিছে। তো এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে ৰিপিট হৈ থাকে, তো ভালদৰে চাই ল'বা। তো 6 নম্বৰ, নৈতিকতাই কি বুজে? উত্তৰ, নৈতিকতা সমাজৰ ৰীতি নীতি মানি চলাটো বুজে। 7 নম্বৰ, ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থা কিহৰ ওপৰত আধাৰিত হৈছিল? তো মূল্যবোধৰ ওপৰত। 8 নম্বৰ, সমাজত মানুহে মৰ্যাদা সম্পন্নভাৱে জীয়াই থাকিবলৈ হ'লে কিহৰ প্ৰয়োজন? তো উত্তৰ, মূল্যবোধৰ সৃষ্টি আৰু বিকাশৰ প্ৰয়োজন। 9 নম্বৰ, কি অবিহনে মানুহ আৰু অন্য জীৱ জন্তুৰ মাজত প্ৰভেদ নাথাকিব বুলি লেখকে উল্লেখ কৰিছে? তো উত্তৰ, দুলুমণি গোস্বামী মূল্যবোধ অবিহনে মানুহ আৰু জীৱ জন্তুৰ মাজত প্ৰভেদ নাথাকিব বুলি উল্লেখ কৰিছে। 10 নম্বৰ, মানুহৰ সামাজিক জীৱন কিহে পৰিচালিত কৰে বুলি লেখকে কৈছে? তো উত্তৰ, মূল্যবোধে। 11 নম্বৰ, মূল্যবোধৰ ধাৰণা মানুহৰ কিহৰ লগত জড়িত হৈ থাকে? তো উত্তৰ, কৰ্ম আৰু চিন্তাৰ লগত। 12 নম্বৰ, আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ কি? তো উত্তৰ, আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে সত্যম, শিৱম, সুন্দৰম এই তিনিটা আছে মূল্যবোধ, যাৰ কোনো পৰিৱৰ্তন নাই। তো কুৱেশ্যনবোৰ এনচাৰবোৰ এটা এটা শব্দত দিয়া থাকিলেও তোমালোকে পৰীক্ষাত লিখোঁতে বাক্যত সজাই লিখিবা, তেতিয়া বেছি শুৱলা হয়। তো নেক্সট কুৱেশ্যন 13 নম্বৰ, প্ৰকৃতিবাদী দাৰ্শনিকসকলে মূল্যবোধৰ ক্ষেত্ৰত কোনখন জগতৰ ওপৰত গুৰুত্ব দিছে? তো উত্তৰ, বস্তুবাদী জগতখনৰ ওপৰত। 14 নম্বৰ, ভাৰতীয় মূল্যবোধত অৰ্থ আৰু কামতকৈ কাক শ্ৰেষ্ঠ বুলি গণ্য কৰা হৈছে? তো ধৰ্মক। 15 নম্বৰ, ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা ভাগত ভাগ কৰিছে? 4টা ভাগত। 16 নম্বৰ, ভাৰতীয় মূল্যবোধত ত্ৰিনিটি বুলি কাক কোৱা হয়? এইটো ইম্পৰ্টেণ্ট। তো সত্যম, শিৱম আৰু সুন্দৰমক। তো এইটোক মূল্যবোধৰ ত্ৰিনিটি বুলি কোৱা হয়। 17 নম্বৰ, সমাজখন বিশৃংখল, দুৰ্নীতিপৰায়ণ আৰু অৰ্থনৈতিকভাৱে ভৰি পৰা বুলি আদৰ্শবাদীসকলে কিয় ভাবে? কাৰণ আধ্যাত্মিক মূল্যবোধৰ অভাৱ হৈছে বৰ্তমান সমাজত, সেইকাৰণে। 18 নম্বৰ, ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে কোন চনত 84 বিধ মূল্যবোধ চিনাক্ত কৰিছিল? তো 1979 চনত ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে 84 বিধ মূল্যবোধ চিনাক্ত কৰিছিল। এইটো 2016তো আহিছিল। তো ইম্পৰ্টেণ্ট, তোমালোকে চাই ল'বা। তো নেক্সট কুৱেশ্যন, মূল্যবোধ বুলিলে কি বুজাম? এইটো মই আগতেও দিছোঁ, কিন্তু হ'লে 2013ত আহিছিল, সেইবাবে মই ভালদৰে তোমালোকক দিছোঁ যাতে তোমালোকে গম পোৱা। তো উত্তৰ, মানুহৰ জীৱনৰ কিছুমান নিৰ্দেশিকা নীতি হৈছে মূল্যবোধ, যিয়ে মানুহৰ দৈহিক মানসিক উন্নতি তথা সমাজৰ কল্যাণৰ বাবে হিতকৰ।
সমাজত প্ৰচলিত ধৰ্মীয় বিশ্বাস, জীৱন দৰ্শন, নৈতিক আদৰ্শ, ৰাজনৈতিক আদৰ্শ, আচাৰ ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্যাৱলী আদি সকলোবোৰকে মূল্যবোধে সামৰি লয়। তো 2 নম্বৰ মূল্যবোধে সমাজত প্ৰচলিত কোনবোৰ দিশক সামৰি লয়? তো 2 নম্বৰ এইটো উত্তৰ হ'ব সমাজত প্ৰচলিত ধৰ্মীয় বিশ্বাস, জীৱন দৰ্শন, নৈতিক আদৰ্শ, ৰাজনৈতিক আদৰ্শ, আচাৰ ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্যাৱলী এই সকলোবোৰ দিশক মূল্যবোধে সামৰি লৈ 2016 আহিছিল। 3 নম্বৰ শিশুৰ নৈতিক বিকাশ বুলিলে কি বুজা? 1 নম্বৰৰ বাবে আহে। তো শিশুৰ নৈতিক বিকাশৰ অৰ্থ হৈছে সমাজৰ বিভিন্ন প্ৰচলিত আচৰণবোৰৰ আয়ত্ত কৰিবলৈ শিকিব। তো নেক্সট কুৱেশ্যন, প্ৰকৃতিবাদী দাৰ্শনিকসকলৰ মতটি লিখা। 1 নম্বৰৰ কুৱেশ্যন। তো উত্তৰ, প্ৰকৃতিবাদী দাৰ্শনিকসকলে মূল্যবোধৰ ক্ষেত্ৰত বস্তুবাদী জগতখনৰ ওপৰতে বেছি গুৰুত্ব দিয়ে। তেওঁলোকৰ মতে বস্তু বা প্ৰকৃতিয়ে মূল্যবোধ নিৰূপণ কৰে। তাৰপিছত নেক্সট কুৱেশ্যন, কেনেধৰণৰ কাৰ্যৰ কোনো মূল্য আছে বুলি ক'ব নোৱাৰি? এইটো 2014 আৰু 15 আহিছে 2 নম্বৰৰ বাবে। তো উত্তৰ হ'ল ব্যক্তিৰ কোনো প্ৰয়োজন পূৰণে যদি আনৰ অপকাৰ কৰে বা সামাজিক জীৱনত অনিষ্ট সাধন কৰে তেনেহ'লে তেনে কাৰ্যৰ কোনো ধৰণৰ মূল্য আছে বুলি ক'ব নোৱাৰি। তো নেক্সট কুৱেশ্যন, ধৰ্মক কিয় অৰ্থ আৰু কামতকৈ শ্ৰেষ্ঠ বুলি কোৱা হৈছে? 2 নম্বৰৰ বাবে। তো তাৰ অৰ্থ আৰু কামতকৈ ধৰ্মক শ্ৰেষ্ঠ বুলি গণ্য কৰা হয় কাৰণ ধৰ্ম হৈছে নৈতিক মূল্যবোধ যিয়ে মানুহক কৰ্তব্য সম্পৰ্কে সকীয়াই দিয়ে। প্ৰকৃততে অৰ্থ আৰু কামক পৰিচালিত কৰিব লাগে ধৰ্মই। আন কথাত ভাল বা বেয়া কাৰ্যৰ পাৰ্থক্য নিৰ্ধাৰণ কৰে ধৰ্মই। সেয়ে ধৰ্মক শ্ৰেষ্ঠ বুলি কোৱা হৈছে। 2 নম্বৰৰ বাবে এইখিনি আছে কিতাপত, তো এইখিনি লিখিলে হৈ যাব। নেক্সট, মুখ্য কি? উত্তৰ, মুখ্য হৈছে মানুহৰ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায় যি মানুহৰ আত্মবোধৰ ওপৰত প্ৰতিষ্ঠিত। মুখ্য মানে মুক্তি। 9 নম্বৰ, মূল্যবোধৰ প্ৰকাৰসমূহ কি কি? তো এইটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবাই। তো উত্তৰ, মূল্যবোধসমূহৰ অৰ্থ, উদ্দেশ্য আৰু ব্যৱহাৰলৈ চাই বিভিন্ন প্ৰকাৰত ভাগ কৰিব পাৰি। মাত্ৰ কেইটামান প্ৰকাৰত ভাগ কৰি আলোচনা কৰিলে মূল্যবোধ সম্পৰ্কে আলোচনা সম্পূৰ্ণ নহয়। তথাপি ইয়াৰ কেইটামান উল্লেখযোগ্য প্ৰকাৰ হ'ল 1 নম্বৰ নৈতিক মূল্যবোধ, 2 নম্বৰ আধ্যাত্মিক মূল্যবোধ, 3 নম্বৰ নান্দনিক মূল্যবোধ, অৰ্থনৈতিক মূল্যবোধ, 5 নম্বৰ সাংস্কৃতিক মূল্যবোধ আৰু 6 নম্বৰ ৰাজনৈতিক মূল্যবোধ। তো 10 নম্বৰ অনৈতিক আচৰণ বুলিলে কি বুজা? তো উত্তৰ, সমাজৰ গ্ৰহণযোগ্য ৰীতি নীতি, নিয়ম কানুন, আচাৰ ব্যৱহাৰৰ বিপৰীতে চলাকে অনৈতিক আচৰণ বুলি ক'ব পাৰি। তো 11 নম্বৰ নন্দনতান্ত্ৰিক মূল্যবোধ মানে কি বুজা? তো এইটো 2012 আহিছিল। তো তোমালোকে লিখিবা মানৱ জীৱনৰ 3টা মূল মূল্যবোধ হৈছে সত্য, শিৱ আৰু সুন্দৰ। এই সুন্দৰৰ মূল্যবোধ হৈছে নন্দনতান্ত্ৰিক মূল্যবোধ। নন্দনতান্ত্ৰিক সৌন্দৰ্য মানুহক শান্তি প্ৰদান কৰে আৰু জীৱনটো সুন্দৰ কৰি তোলে। তো এই চেপ্টাৰটোৰ পৰা বেছিভাগ মানে 2 নম্বৰী কুৱেশ্যনে আহে আৰু 1 নম্বৰী আহে। তথাপিও 4 নম্বৰী কেইটামান আছে মই দি আছোঁ। তো 12 নম্বৰ কুৱেশ্যন, ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে কিমানবিধ মূল্যবোধ চিনাক্ত কৰিছে? উল্লেখযোগ্য মূল্যবোধ 10টা উল্লেখ কৰা। তো এইটো গুট নম্বৰ আহি ইয়াতে কেতিয়াবা 4 নম্বৰৰ কাৰণে আহিছে। তো 1979 চনত ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে 84 বিধ মূল্যবোধ চিনাক্ত কৰি এখন তালিকা প্ৰস্তুত কৰিছে। এই তালিকাত অন্তৰ্ভুক্ত মূল্যবোধবোৰৰ ভিতৰত উল্লেখযোগ্য 10টা মূল্যবোধ হ'ল 1 নম্বৰ সংযম, 2 নম্বৰ সহানুভূতি, 3 নম্বৰ সহযোগিতা, 4 নম্বৰ অন্য সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা, 5 নম্বৰ পৰিষ্কাৰ পৰিচ্ছন্নতা, 6 নম্বৰ নম্ৰতা, 7 নম্বৰ মানৱতাবোধ, 8 নম্বৰ অহিংসা, 9 নম্বৰ দেশপ্ৰেম আৰু 10 নম্বৰ সামাজিক দায়িত্ববোধ। তো এইটো ইম্পৰ্টেণ্ট হয় দেই, তোমালোকে ভালদৰে চাই ল'বা। তো নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন, মূল্যবোধ বুলিলে কি বুজা? মূল্যবোধ চিৰন্তন নে পৰিৱৰ্তনশীল এই সম্পৰ্কে বিভিন্ন দাৰ্শনিকৰ দৃষ্টিভংগীসমূহ বিচাৰ কৰা। এইটো লং কুৱেশ্যন হয়, 4 নম্বৰৰ কাৰণে আহে। তো 2010 চনতো আহিছিল। তো এইটোতো চাবা। মানুহৰ জীৱনৰ কিছুমান নিৰ্দেশিকা নীতি হৈছে মূল্যবোধ যিয়ে মানুহৰ দৈহিক মানসিক উন্নতিৰ তথা সমাজৰ কল্যাণৰ বাবে হিতকৰ। সমাজত প্ৰচলিত ধৰ্মীয় বিশ্বাস, জীৱন দৰ্শন, নৈতিক আদৰ্শ, ৰাজনৈতিক আদৰ্শ, আচাৰ ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্যাৱলী আদি সকলোবোৰকে মূল্যবোধে সামৰি লয়। আকৌ মূল্যবোধসমূহ কোনো ব্যক্তিয়ে জন্মতে আহৰণ কৰি নাহে, ইয়াক আয়ত্ত কৰা হয় সামাজিক পৰিৱেশতে। মূল্যবোধ সম্পৰ্কে দাৰ্শনিকসকলৰ মাজত বিভিন্ন মতভেদ থকা দেখা যায়। বিশেষকৈ মূল্যবোধসমূহ চিৰন্তন নে পৰিৱৰ্তনশীল এই সম্পৰ্কে বিভিন্ন দাৰ্শনিক দৃষ্টিভংগী আছে। যেনে আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে সত্যম, শিৱম, সুন্দৰম এই 3টা হৈছে চিৰন্তন মূল্যবোধ যাৰ কোনো পৰিৱৰ্তন নাইবা যি অপৰিৱৰ্তনীয়। এই মূল্যবোধসমূহ সমাজতে আছে, মানুহৰ দায়িত্ব হ'ল কেৱল এইবোৰ আৱিষ্কাৰ কৰা বা উপলব্ধি কৰা। আকৌ চিৰন্তন মূল্যবোধসমূহৰ কোনো পৰিৱৰ্তন নাই। প্ৰকৃতিবাদী দাৰ্শনিকসকলে মূল্যবোধৰ ক্ষেত্ৰত বস্তুবাদী জগতখনৰ ওপৰতে বেছি গুৰুত্ব দিয়ে। তেওঁলোকৰ মতে বস্তু বা প্ৰকৃতিয়ে মূল্যবোধ নিৰূপণ কৰে। প্ৰয়োগবাদী দাৰ্শনিকসকলে কিন্তু সম্পূৰ্ণ বেলেগ মত প্ৰকাশ কৰা দেখা যায়। তেওঁলোকে কোনো ধৰণৰ চিৰন্তন মূল্যবোধত বিশ্বাস নকৰে। তেওঁলোকৰ মতে মূল্যবোধৰ সৃষ্টি যেনেকৈ সমাজে কৰে তেনেদৰে পৰিৱৰ্তনো কৰে সমাজে। প্ৰকৃততে মূল্যবোধ সম্পূৰ্ণৰূপে সমাজৰ পৰিৱেশ আৰু প্ৰয়োজনীয়তা সম্পৰ্কে পৰিৱৰ্তন হয়। সমাজৰ পৰিৱৰ্তনৰ লগে লগে নতুন নতুন মূল্যবোধৰো সৃষ্টি হয়।
তো নেক্সট কুৱেশ্যন, ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে? প্ৰতিটো শ্ৰেণীৰ বিষয়ে চমুকৈ বুজাই লিখা। তো 2012 আৰু 14 আহিছিল 2 নম্বৰৰ কাৰণে আহে বেছিভাগ। তো এতিয়া ভাৰতীয় দৰ্শনে মূল্যবোধক 4টা ভাগত ভাগ কৰাইছে। সেই ভাগবোৰ হ'ল ধৰ্ম, অৰ্থ, কাম, মোক্ষ। ধৰ্ম হৈছে নৈতিক মূল্যবোধৰ মূল ভেটি। এই ধৰ্মই মানুহক কৰ্তব্য সম্পৰ্কে সকীয়াই দিয়ে। আকৌ অৰ্থ আৰু কামক ধৰ্মই পৰিচালিত কৰে। মোক্ষ হ'ল মানুহৰ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায়, যিটো মানুহৰ আত্মবোধৰ ওপৰত অৱস্থিত। এই 4টা মূল্যবোধৰ উপৰিও ভাৰতীয় জীৱন দৰ্শন প্ৰতিষ্ঠিত হৈছে 3টা প্ৰধান মূল্যবোধৰ ওপৰত। এই 3টা মূল্যবোধ হ'ল সত্যম, শিৱম, সুন্দৰম। এইকেইটাক মূল্যবোধৰ ট্ৰিনিটি বোলা হয়। তো তোমালোকে এটা বস্তু ইয়াত লক্ষ্য কৰিব পাবা যে এই চেপ্টাৰটোত মানে বেছি দীঘল কুৱেশ্যন এনচাৰবোৰ নাই, মানে যিখিনি আছে সেইখিনি লিখিলে হৈ যায়। নেক্সট কুৱেশ্যন, বৰ্তমান সমাজত মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা। এইটো বহুত ইম্পৰ্টেণ্ট হয়, 4 বা 5 নম্বৰৰ কাৰণে 2010 চনত আহিছিল। তোৰ মূল্যবোধ শিক্ষা ধাৰণাটো ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত একেবাৰে নতুন বুলি ক'ব নোৱাৰি। ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাও আছিল মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত। গুৰু গৃহত বা টোলত পঢ়োঁতে গুৰুৱে শিষ্যক সদায় মূল্যবোধ সম্পৰ্কত যথেষ্ট জ্ঞান দিছিল। অতীজৰে পৰা আজিৰ তাৰিখলৈকে প্ৰচলিত শিক্ষা ব্যৱস্থাৰ অন্যান্য উদ্দেশ্যৰ ভিতৰত অন্যতম উদ্দেশ্য হৈছে মূল্যবোধ সৃষ্টি কৰা। সমাজত মানুহে জীৱশ্ৰেষ্ঠ জীৱন হিচাপে নাইবা মৰ্যাদা সম্পন্ন হিচাপে জীয়াই থাকিবলৈ হ'লে মূল্যবোধৰ সৃষ্টি আৰু বিকাশ নিতান্তই প্ৰয়োজনীয়। মূল্যবোধ নাথাকিলে মানুহ আৰু অন্যান্য জীৱ জন্তুৰ মাজত বৰ বিশেষ একো প্ৰভাৱ বিচাৰি পোৱা নাযাব। নেক্সট পেৰাগ্ৰাফ, বিভিন্ন জাতি জনগোষ্ঠী, ভাষা, ভাষিক, ধৰ্ম, সম্প্ৰদায় আদিৰ পবিত্ৰ মিলনভূমি ভাৰতবৰ্ষৰ শিক্ষানুষ্ঠানসমূহলৈ বিভিন্ন দেশৰ ল'ৰা ছোৱালীয়ে শিক্ষা আহৰণ কৰিবলৈ আহে। বিভিন্ন আৰ্থ সামাজিক আৰু সাংস্কৃতিক পৰিৱেশৰ পৰা অহা ল'ৰা ছোৱালীবোৰে আয়ত্ব কৰি অহা মূল্যবোধৰ মাজত ভিন্নতা থকাটোৱে স্বাভাৱিক। আনহাতে বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশ তথা পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱত নতুন পুৰুষৰ মাজত খেলিমেলি হোৱাটো দৃষ্টিগোচৰ হৈছে। তেনে ক্ষেত্ৰত মূল্যবোধৰ শিক্ষা প্ৰদান কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে দেখা দিছে। নেক্সট পেৰাগ্ৰাফ, সাম্প্ৰতিক সমাজ ব্যৱস্থাত দেখা দিয়া সীমাসংখ্যাহীন সমস্যা, হত্যা, হিংসা, লুণ্ঠন, দুৰ্নীতি, শোষণ, নিষ্পেষণ, বৰ্বৰতা সমাজখন ছানি ধৰিছে। চৌদিশে এতিয়া কেৱল আতংক, মৃত্যুৰ বিভীষিকা। প্ৰতিটো ধূলিকণাতে তেজৰ দাগ বিৰাজমান। বতাহেও কঢ়িয়াই ফুৰে মৃত্যুৰ বীজ। যন্ত্ৰণা হৈ পৰিছে সাধাৰণ মানুহৰ কাৰণে জীয়াৰ মন্ত্ৰ। সেয়ে বৰ্তমান সমাজত মূল্যবোধৰ শিক্ষাৰ যথেষ্ট প্ৰয়োজন হৈছে। পাশ্চাত্যৰ পৰা আমদানিকৃত সংস্কৃতিৰ প্ৰচাৰ আৰু আধুনিক পণ্য সামগ্ৰী ৰাজিৰ অবাধ প্ৰচলনে মানুহৰ জীৱন বোধত প্ৰচণ্ড পৰিৱৰ্তনৰ সূচনা কৰিছে। মানুহে নৈতিক আৰু আধ্যাত্মিক জীৱনবোধ সম্পৰ্কীয় দিশবোৰ সম্পূৰ্ণৰূপে উপেক্ষা কৰি সম্পূৰ্ণ ভোগবাদী মানসিকতাৰে জীৱন যাপন কৰিবলৈ লোৱাত মানুহৰ সামাজিক আৰু পাৰিবাৰিক জীৱনত সংকট আৰু সংঘাতৰ সৃষ্টি হৈছে। সম্প্ৰতি ভাৰতীয় সমাজ ব্যৱস্থাত দেখা দিয়া আধ্যাত্মিক দৃষ্টিভংগী আৰু নৈতিকতা বোধৰ অভাৱত সমাজৰ সকলো ক্ষেত্ৰতে দুৰ্নীতি, অনিয়ম, বিশ্বাসঘাতকতা, অৰাজকতাই দেখা দিছে। ফলত সাধাৰণ মানুহৰ বাবে জীৱন ধাৰণ হৈ পৰিছে দুৰ্বিষহ যন্ত্ৰণাময়। এইবিলাকৰ উপশম ঘটাই সুস্থ আৰু শান্তিপূৰ্ণভাৱে জীৱন কটাব পৰাকৈ পৰিৱেশ আৰু পৰিস্থিতি গঢ় দিবলৈ হ'লে মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য। তো এইখিনি গোটেইখিনি লিখিলে তোমালোকৰ হৈ যাব 4-5 নম্বৰৰ কাৰণে যথেষ্ট। তো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, নৈতিকতাৰ বিকাশে কিশোৰীৰ মনত কেনে ভাৱৰ উন্মেষ হোৱাত সহায় কৰে? মানে 2013 আহিছিল। উত্তৰ, কৈশোৰ কালছোৱাতে মানুহৰ নিজস্ব মতাদৰ্শ গঢ়ি উঠে আৰু নৈতিক ক্ষেত্ৰত কিছু পৰিমাণে তাৰ প্ৰভাৱ পৰে। ধৰ্মৰ প্ৰতি, দৰ্শনৰ প্ৰতি বা জীৱনৰ লক্ষ্য উদ্দেশ্যৰ প্ৰতি উৎকণ্ঠা জাগি উঠে আৰু তাৰে ফলস্বৰূপে মানসিক দ্বন্দ্বৰো সৃষ্টি হ'ব পাৰে। কিছু ক্ষেত্ৰত পিতৃ মাতৃ বা সমাজৰ বয়োজ্যেষ্ঠজনৰ মতাদৰ্শৰ পৰা ফালৰি কাটি নিজৰ যুক্তি বিবেচনাৰ এক নতুন নৈতিকতা সমৃদ্ধ সমাজ সৃষ্টি কৰিবলৈ বিচাৰে। যৌৱনৰ অফুৰন্ত শক্তিৰ জোৱাৰে কৈশোৰ মনত সৃষ্টি কৰে এক সাৰ্বজনীন বিশ্ব ভাতৃত্বৰ মনোভাৱ। সমাজ সচেতনতাৰ লগতে গঢ়ি উঠে নিস্বাৰ্থ মনোভাৱ, যাৰ ফলত কিশোৰে নতুন সমাজ গঢ়াৰ সপোনত ব্ৰতী হয়। ন্যায়ৰ হকে যুঁজিবলৈ লোৱা মনোভাৱৰ বাবে বিশ্বৰ বহুবোৰ সামাজিক বিপ্লৱত অংশগ্ৰহণ কৰা লোকসকলৰ অধিকাংশই কিশোৰী। নৈতিকতাৰ এনে বিকাশে সামাজিক দায়বদ্ধতা, দেশপ্ৰেম বা বিশ্ব প্ৰেম আদি ভাৱৰ উন্মেষ হোৱাত সহায় কৰে। শাৰীৰিক, মানসিক আদি দিশৰ পৰিৱৰ্তন আৰু বিকাশৰ বাহিৰেও কিশোৰীৰ মাজত আন কিছুমান বৈশিষ্ট্য দেখা যায়। কৈশোৰৰ শিক্ষাৰ ক্ষেত্ৰত এনেবোৰ বৈশিষ্ট্য বিশেষভাৱে মন কৰিবলগীয়া, কিয়নো বিকাশৰ বাকীবোৰ স্তৰত এনেধৰণৰ বিশেষ মনোভাৱ সামূহিকভাৱে দেখা নাযায়। তো এইটো ভেৰি ইম্পৰ্টেণ্ট হয়। তো নেক্সট, নৈতিক, আধ্যাত্মিক আৰু নান্দনিক মূল্যবোধৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। তো এই তিনিটাৰ বিষয়ে একেলগে আহিব পাৰে, তেতিয়া মানে 5-6 নম্বৰৰ কাৰণে আহিব পাৰে।
তো উত্তৰ নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ মৰেল শব্দটোৰ উৎপত্তি হৈছে লেটিন ভাষাৰ মৰিছ শব্দটোৰ পৰা, যাৰ অৰ্থ হৈছে আচাৰ ব্যৱহাৰ আৰু লোকাচাৰ। নৈতিকতাৰ লগত সামাজিক নীতি নিয়ম আৰু আদৰ্শ জড়িত হৈ থাকে। মানুহে কেতিয়াও জন্ম লাভ কৰিয়ে সামাজিক ধাৰণাসমূহ আয়ত্ত নকৰে। তদুপৰি অকল জন্মগত প্ৰবৃত্তিসমূহে মানুহক সামাজিক জীৱ হিচাপেও গঢ়ি তুলিব নোৱাৰে। সেয়েহে জন্মগত প্ৰবৃত্তিসমূহৰ সংশোধনৰ প্ৰয়োজন। তাৰ বাবে মানুহক লাগে উচ্চ মূল্যবোধ, উচ্চ আদৰ্শ আৰু মনোভাৱ। নৈতিকতা সমাজৰ ৰীতি নীতি মানি চলাটো বুজায়। নৈতিক মূল্যবোধে মানুহক প্ৰভাৱিত কৰে বাবে সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক, প্ৰশাসনিক আদি সকলো ক্ষেত্ৰতে ইয়াৰ প্ৰতিফলন ঘটে। মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই 4টা বিশেষ আচৰণৰ কথা চিনাক্ত কৰিছে। সেইকেইটা হ'ল যুক্তিনিষ্ঠতা, পৰোপকাৰিতা, দায়িত্ববোধ আৰু নৈতিক স্বতন্ত্ৰতা। আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মানুহ অন্য জীৱ-জন্তুতকৈ শ্ৰেষ্ঠ হোৱাৰ মূল কাৰণ হ'ল মানুহৰ আধ্যাত্মিকতা আছে। ভাৰতীয় সমাজ সংস্কৃতিত আধ্যাত্মিকতাৰ স্থান অতি শীৰ্ষত। অৱশ্যে আধ্যাত্মিক মূল্যবোধৰ লগত ধৰ্মীয় মূল্যবোধৰ সম্পৰ্ক আছে। ভাৰতবৰ্ষত বেদ উপনিষদ আদি যুগৰ পৰা বহুতো মনীষীয়ে আধ্যাত্মিক মূল্যবোধৰ চিন্তালৈ অবিস্মৰণীয় অৱদান আগবঢ়াই আহিছে। পেৰেগ্ৰাফ চেঞ্জ কৰি লিখিবা এইবাৰ। তদুপৰি আদৰ্শবাদী দাৰ্শনিকসকলৰ মতবাদসমূহে আধ্যাত্মিক মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত। আধ্যাত্মিক মূল্যবোধে বস্তুবাদী জগতখনৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মাৰ বিকাশৰ ওপৰতে বেছিকৈ গুৰুত্ব দিয়ে। মনৰ নাইবা আত্মাৰ বিকাশকে মানুহক উচ্চ স্তৰলৈ লৈ যাব পাৰে আৰু প্ৰকৃত সুখৰ সন্ধান দিব পাৰে। আনহাতে বৰ্তমান যান্ত্ৰিক সভ্যতাই মানুহক বস্তুবাদী জগতখনৰ প্ৰতি বেছিকৈ আকৰ্ষণ কৰাৰ ফলত আধ্যাত্মিক মূল্যবোধৰ অৱক্ষয় ঘটিছে। ফলত সমাজখন হৈ পৰিছে বিশৃংখল, দুৰ্নীতিপৰায়ণ আৰু অনৈতিক। আধ্যাত্মিক মূল্যবোধৰ বিকাশ হ'ব যেতিয়া মানুহে মানুহক ভাল পাবলৈ শিকিব, ফলস্বৰূপে সহযোগিতা, অহিংসা ভাৱ, ভক্তি, সংযম, উদাৰতা আদি বৃদ্ধি হ'ব। তেতিয়াহে আধ্যাত্মিক মূল্যবোধে গা কৰি উঠিব পাৰিব। এবাৰ এখন নন্দনতান্ত্ৰিক মূল্যবোধৰ বিষয়ে পেৰেগ্ৰাফ চেঞ্জ কৰি লিখিবা। নন্দনতান্ত্ৰিক মূল্যবোধে সৌন্দৰ্যবোধ বুলি অভিহিত কৰিব পাৰি। কিছুমান পণ্ডিতে মত প্ৰকাশ কৰে যে নন্দনতান্ত্ৰিক মূল্যবোধ কেৱল ইন্দ্ৰিয়গ্ৰাহ্য বস্তুৰ ক্ষেত্ৰতে প্ৰযোজ্য। অপাৰ্থিব বস্তুৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব নোৱাৰি। কিন্তু মানুহে সকলো ধৰণৰ ভাল কাম বা ঘটনা বা ধাৰণাক মূল্য দিয়ে। সেইবাবে এইবোৰৰ নান্দনিক মূল্যবোধ বিচাৰি পোৱা যায়। মানৱ জীৱনৰ 3টা মূল মূল্যবোধ আছে: সত্য, শিৱ আৰু সুন্দৰ। এই সুন্দৰৰ মূল্যবোধে হৈছে নন্দনতান্ত্ৰিক মূল্যবোধ। নন্দনতান্ত্ৰিক সৌন্দৰ্য মানুহক শান্তি প্ৰদান কৰে আৰু জীৱনটো সুন্দৰ কৰি তোলে। জীৱন্ত বা জড় সকলো বস্তুৰে নন্দনতান্ত্ৰিক মূল্যায়ন হ'ব পাৰে। মানুহৰ সকলো কাম একেটা চকুৰে চালেও মনোযোগৰ বেলেগ বেলেগ বিন্দুৰ পৰা বেলেগ বেলেগ পৰ্যায়ত মূল্যায়ন কৰা হয়। গতিকে মনোযোগ হৈছে নন্দনতান্ত্ৰিক মূল্যবোধৰ মূল চালিকা শক্তি। আকৌ পেৰেগ্ৰাফ চেঞ্জ কৰিবা। নান্দনিক বা সৌন্দৰ্যবোধ সম্পৰ্কে দাৰ্শনিকসকলে বিভিন্ন দৃষ্টিভংগী গ্ৰহণ কৰা দেখা যায়। দাৰ্শনিক প্লেটোৰ মতে সকলো বস্তুৰে এক ঐশ্বৰিক সৌন্দৰ্য আছে। আমি মাত্ৰ ঐশ্বৰিক ধ্যান ধাৰণাৰ যোগেদি এই সৌন্দৰ্য উপলব্ধি কৰিব পাৰিব লাগিব। পৃথিৱীত থকা সকলো বস্তুৰে সৌন্দৰ্য আৱিষ্কাৰ কৰিবলৈ হ'লে আমি সক্ষম হ'ব লাগে। মহৰ্ষি তলষ্টীয়ে সৌন্দৰ্যবোধৰ বৰ্ণনা কৰি কৈছে যে সৌন্দৰ্যবোধ নিৰ্ভৰ কৰে সম্পূৰ্ণৰূপে ব্যক্তিৰ নিজস্ব গ্ৰহণযোগ্য ক্ষমতাৰ ওপৰত। তেওঁৰ মতে সৌন্দৰ্যবোধ বস্তুনিষ্ঠ নহয়, ব্যক্তিনিষ্ঠ হয়। মানে ই ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰে। তো এইটো চেপ্টাৰৰ পৰা এইটোৱে কথা কওঁ মই যে মানে যিবোৰ ডাইৰেক্টলি আছে কিতাপত লাইনবোৰ আছে সেইবোৰ বহাই দিলে হ'ব। কিন্তু তোমালোকে বনাই লিখিব নাযাবা, কাৰণ বনাই লিখিলে ইয়াত নম্বৰ ইমান পোৱা নাযায়। তোমালোকে কিতাপত যিখিনি আছে সেইখিনি লিখিলেও হৈ যাব উপযুক্ত। আৰু ইয়াতে কুৱেশ্যন এনচাৰবোৰ মানে দীঘলীয়াকৈ নাই কিতাপতো, গতিকে যিখিনি আছে সেইখিনিয়ে উপযুক্ত, যথাৰ্থ হয়। আৰু আজিৰ বাবে ভিডিঅ'টো ইমানখিনি আছিল। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিবা, কমেণ্টত জনাবা আৰু কি প্ৰয়োজন তোমালোকক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু তোমালোকে ক'ৰ পৰা ভিডিঅ' চাই আছা জনাবাচোন, ভাল লাগে। আজিলৈ এইখিনি আছিল, ধন্যবাদ।